নমস্কাৰ, পোনপ্ৰথমে সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেল মাজুলী বুৱাৰী অৰ্চনাৰ অন্য এটি নতুন ভিডিঅ'লৈ। আজি মই বনাবলৈ লৈছোঁ চয়াবিনৰ এটা খুবেই সহজতে বনাব পৰা জুতি লগা ৰেচিপি। আহকচোন চাওঁ মই কেনেকৈ বনালোঁ। তাৰ বাবে লৈছোঁ এটা পিঁয়াজ, এটা আলু, অলপমান চয়াবিন, অলপমান দাইল, এটা জিকা, কেইফুটামান নহৰু আৰু অকণমান আদা, কেইটামান কেঁচা জলকীয়া, লগতে কেইখিলামান কেঁচা তেজপাত। পিঁয়াজ, আদা, নহৰু, কেঁচা জলকীয়াৰ এটা মই পেষ্ট বনাই ল'ম। তাৰ বাবে মই মিক্সাৰ গ্ৰাইণ্ডাৰত এই গোটেই বস্তুখিনি ভৰাই ল'লোঁ। পেষ্টটো মোৰ ৰেডি হৈ গ'ল। এইখিনি বৰ বেছি মিহি নহ'লেও হ'ব, অলপ এনেদৰে পিচি ল'লেই হ'ল। জিকা আৰু আলুখিনি মই ভালদৰে টুকুৰা টুকুৰকৈ কাটি ল'লোঁ। এইফালে চয়াবিন ধুই ৰাখিলোঁ, দাইলখিনিও ধুলোঁ। পেষ্টটো মই প্লেটত উলিয়াই ল'লোঁ। এতিয়া ব'লক যাওঁ চৌকালৈ বনাবলৈ আৰম্ভ কৰোঁ। ইফালে গেছত মই কেৰাহীটো পাতি দিলোঁ। কেৰাহীটো গৰম হোৱাত ইয়াত মই অলপ মিঠাতেল দিলোঁ। কেইটামান পাঁচফোৰণ ফুটাই লৈ ইয়াতে তেজপাত দুটাও দি চয়াবিনখিনি অলপ ৰঙচুৱা হোৱালৈকে মই ভাজি ল'ম। চয়াবিনখিনি ৰঙচুৱা হোৱাত ইয়াতে দি দিলোঁ মই আলুখিনি আৰু জিকাখিনিও দি দিম ইয়াতে। এইখিনি দি ভালদৰে লৰাই ল'ম। গোটেইখিনি কিছু সময় ভজাৰ পিছত মই অন্য এটা বাচনলৈ কাঢ়ি ল'ম। তাৰপিছত একেখন কেৰাহীতে মই যে পিচি ৰাখিছিলোঁ মিশ্ৰণটো দি অলপ সময় ভাজি ল'ম। গোটেই মিশ্ৰণটো মই অকণমান ৰঙচুৱা হোৱালৈকে ভাজিম। আপুনি দেখিছেনে? এনেদৰে ভজাৰ পিছত ইয়াতে মই ভাজি ৰখা জিকা, আলু আৰু চয়াবিনখিনি এড কৰি দিম। এইখিনি দিয়াৰ পিছত কিছু সময় ভাজিম। ইয়াতে দিম সোৱাদ অনুসৰি নিমখ আৰু এচামুচ হালধি দিম। আপোনালোকে ইচ্ছা কৰিলে ইয়াত মছলা দিব পাৰে। মই কোনো ধৰণৰ মছলা প্ৰয়োগ নকৰোঁ। মিশ্ৰণটো খুব ধুনীয়াকৈ মিলাই ল'ম লৰাই। গেছৰ ফ্লেমটো কমাই ঢাকোন মাৰি কিছু সময় ভাজি ৰাখি ঢাকোনখন আঁতৰাই আকৌ এবাৰ চাম। খুব ধুনীয়াকৈ সিজি গৈছে এয়া। ইয়াতে অকণমান পানী দি দিম। ঢাকোন মাৰি কিছু সময় উতলিবলৈ দিম। এইখিনি চব খুব সুন্দৰ হৈছে গ্ৰেভিটো। ইয়াতে মই ধুই থোৱা দাইলখিনি এতিয়া এড কৰি দিম। আপোনালোকে ইচ্ছা কৰিলে ইয়াত মচুৰ দাইলো দিব পাৰে। মোৰ মচুৰ মগু দুয়োটাই মিক্স হৈ আছে। জোখমতে পানী দি ঢাকোন মাৰি কিছু সময় উতলিবলৈ দিম। চয়াবিন সদায় একেধৰণে খাই থাকি ভাল নালাগে। কেতিয়াবা ইয়াক যদি অকণমান বেলেগ ধৰণে জুতি লগাকৈ ৰন্ধা হয়, সকলোৱে খাই ভাল পাব, নহয় জানো? আজিৰ ৰেচিপিটো মই যেনেধৰণে বনালোঁ আপোনালোকেও ৰান্ধি চাবচোন, খাই খুবেই ভাল পাব। এয়া চব মোৰ ইতিমধ্যে হৈ গৈছে চয়াবিনৰ তৰকাৰীখন। এনেদৰে বনাই খালে মাছ মাংসলৈও মনত নপৰে। খাই চাবচোন আপোনালোকে। দেখিছেনে? খুব সুন্দৰভাৱে সিজি গ'ল গোটেইখিনি। এতিয়া মই ঢাকোন মাৰি গেছটো অফ কৰি দিম। ইফালে মই এয়া থালি ৰেডি হৈ গ'ল। এইখিনিতে ছাইডতে অকণমান লৈছোঁ খৰিচাৰ আচাৰ, যিখিনি মই বনাইছিলোঁ। ইয়াৰ ৰেচিপিটো মই দিয়া আছে মোৰ ভিডিঅ'ত, যদি আপোনালোকে বিচাৰে চাব। যদি ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ। বাই বাই, শুভৰাত্ৰি।